গাভৰু কেজনী একদম কি ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনালোঁ আপোনালোকক আৰু ৰঙালী বিহু বুলি আজি আমি গোটেইকেইজন ওলাইছোঁ এফালে যাবলৈ এইবাৰ ৰঙালী বিহুটিত মাজুলী যোৱা নহ'লে ঘৰলৈ কাৰণ অলপ দিন আগত গৈ আহিছোঁ আপোনালোকে গমেই পালে আৰু সেইকাৰণে আজি যাবলৈ ওলাইছোঁ মা ঘৰলৈ বুলি নামি আহোঁতে মানে সৰু কিবা পাৰ্চেল এটা আহিলে আকৌ এখেতে সেইটো খুলি আছে মানে সেইটো খুলি চাইছে কি কথা আৰু মানে মই তাচোৱে মানে এনেকৈ ওলাই আহিছোঁ যে নামি অহাৰ পিছত এইকণত যে ৰৈ আছোঁ এইটো তাই সহ্য নহয় মানে ওলাই মেলি মানে গেট চেট খুলি গুচি যাব লাগে মানে তাইৰ কথা সেইটোৱে আৰু মই আজি এইটো নতুন টপ পিন্ধিছে দেই বিহু বুলি তাই সেইকাৰণে কৈ আছে মা টপটো এবাৰ দেখুৱাই দিয়া আকৌ ধুনীয়া লাগিছেনে নাই ক'বচোন আৰু আমাৰ ঘৰত এই হালধীয়া সৰু ফুলটো যে নামটো মই নাজানো আপোনালোকে যদি জানে ক'বচোন এই বনবিলাকৰ মাজত চাওকচোন কিমান হালধীয়া সেই ফুলটো হৈছে মানে এতিয়া বনবোৰ উঘালি দিবলৈও বেয়া লগা হৈছে এতিয়া বনবোৰ বেছি হৈছে চাফা কৰিব লগা হৈছে কিন্তু এই হালধীয়া ফুলটো মানে মই সদায় এওঁক কওঁ যে চাফা কৰিলে যাতে হালধীয়া ফুলটো ৰাখে কিন্তু কেনেকৈ ৰাখিব এইটো মানে একদম বনৰ মাজতে মানে ইমান ঘন ঘনকৈ হৈছে মই মানে ক'ৰবাত যাব ল'লে সদায় নামি আহি ফুল এটা দুটা মানে এনেকৈ চুলিত ভৰাই লৈহে যায় মানে হেপী ৰঙালী বিহু হাই আইও কি খবৰ এনেকৈ কয় কি খবৰ ভালনে ভালনে ভাল খবৰ ভালনে বিহু বিহু নাচি দিয়া বিহু নাচি দিয়া নাচি দিয়া বিহু নাচি দিয়া এনেকৈ বিহু নাচে বিহু নাচিছে পাই গ'লোহি মাৰ ঘৰ আৰু আহিয়ে দেখিছোঁ মাহীহঁতো আহি পাইছে সেইকাৰণে দুখনমান ফটোকে উঠি ল'লোঁ কাৰণ আমিতো ৰান্ধনি মানুহ পাকঘৰত সোমাবই লাগিব ময়ো মানে সাজটো কাপোৰযোৰ নুখুলোতে অকণমান ক্লিপ ধৰি ৰাখিছোঁ কাৰণ মাংস ৰেডি কৰি থৈছোঁ মই মাংস বনাম আৰু বৌয়ে কিবা ফ্ৰাই এখন কৰি আছে আৰু মাহীক দেখিছেনে মাহীয়েও মানে কাপোৰ চাপোৰ সলাই পূৰা ৰন্ধা বঢ়াত লাগি গৈছে ইফালে দালিখন বনালে চাওক আপোনালোকে ৰান্ধনি কিমান মাহীয়েতো একদম গোটেইবোৰ পাচলি কাটি কুটি চব ৰেডি কৰি দিছে আৰু বুবু মাহীৰ ছোৱালীজনীয়ে বনালে দালি আৰু মায়ে আকৌ বাকী সৰু মোৱা মাছ ৰাখিছিলে সেইবোৰৰ টেঙা খাৰ এইবোৰ সকলো বনাই ৰেডি কৰিলেই আৰু এতিয়া বৌ আহি পাইছে এইখিনিতে গতিকে বৌয়েও আহি পালে কিবা কিবি ভেন্দি চেন্দি কিবা কিবি ফ্ৰাই কৰিবলগীয়া আছিলে সেইবোৰ বৌয়ে পূৰা উঠাই দিছে আৰু ছাগলী মাংসটো এতিয়া মই বনাম সেইকাৰণে তাৰ আগতে মই কাপোৰখিনি চেঞ্জ কৰি লওঁ মুঠতে চবেই লগে ভাগে বনাই মেলি খালে বিৰাট ভাল লাগে নহয়নে সেয়া অকল খাই আছে আৰু নাম্বাৰ 1 কাৰিকৰ আজি বিহুৰ আমাৰ বুবু এইয়া একদম কি হেৰি ডেক'ৰেশ্যন দেখিছা মাতিছে এইফালে মই বহি গ'লোঁ গেছতে মাংসটো বনাবলৈ দিলে মায়ে আৰু তাতে মই আৰম্ভও কৰিলোঁ 10 মিনিটমান বনাই উঠি বোলো একদম ভাল লগা নাই মানে ইমানখিনি মাংস গেছত একদম মানে হৈ নুঠা যেন লাগে তাৰপাছত আকৌ দাঙি আহিল কেৰাহী চেৰাহী দাঙি একদম বাহিৰলৈ লৈ আহিলোঁ মায়ে ধুনীয়াকৈ জুই পুৰা উঠাই দিলে আৰু ময়ো তাতে গোটেইখিনি আনি লৈ তাতে বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ বনায়ো ভাল লাগে জুইত নহয়নে অকল খোৱা সোৱাদটো বুলিয়ে নহয় মানে বনোৱাজনেও আৰাম পায় জুইত বনালেহে গেছত কিবা চোলাটো সৰু মাংস বহুত কেৰাহী ডাঙৰ হ'লে একেবাৰে ভাল নাপাওঁ মই আৰু এয়া বুবুৱে এইবাৰ কাটিছে কি গম পায় না আদা আৰু নহৰু কুটিছে এইটো কিয় গম পায় আমি ভাত খালে মানে যিহেতু মাছ মাংস আছে কাষত আদা নহৰু অকণ কেঁচা আদা নহৰু আমি খাওঁৱেই মানে এটুকুৰা আদা বা এটুকুৰা নহৰু হ'লেও এইটো মানে ডেইলি লাইফতো হয় অকল আজি বুলিয়ে নহয় আৰু মাহিতা চোৰ মামা ককা কি কয় ককাৰ ফ্ৰেণ্ড মহা ককা আমাৰ মামা ককা हाय कुत्ते हाय ये हमारा डॉगी देखो आइता ইয়াতে কাপোৰ ধুই আছে ভাই এতিয়া এয়া মেচিনত হয় আমাৰ মাই ইয়াতে ৰান্ধনি য়েছ চিকেন চৰি চিকেন ফ্ৰাই খালোঁ আৰু ইয়াতে এয়া মটন য়েছ চলো চব চিকেন ফ্ৰাইখিনি দেখাওঁ मुझे तो खाना ही मन कर रहा है
এয়া আমি খাবলৈ বহিছোঁ আৰু ইয়াত আছে কিবাকিবি আলু ফ্ৰাই, তাৰপিছত ভেন্দি, পটল এইবোৰ আৰু সৰু মাছ আছিলে, সৰু মাছৰ টেঙা, সৰু মাছৰ আলুৰ সৈতে খাৰ আৰু এয়া মাংস, ছাগলী মাংস আৰু দাইলখন আজি খুব ধুনীয়া লাগিছিলে খাই। দাইলখন আছিলে আমি মাটিমাহৰ বাকলিটো গুচাই মানে এৱা বেলি বুলি কওঁ, আপোনালোকে কি কয় নাজানো বাৰু। খাই বৈ আজৰি হ'লত আবেলি আকৌ বৰমাহঁতৰ ঘৰলৈ এপাক মাত দিব গ'লোঁ, আকৌ বৌহঁতৰ ঘৰলৈও গ'লোঁ। ডাঙৰ দাৰ তাত গৈ পিনে মানে বৌয়ে নতুনকৈ গৰু এজনী আনিছে, তাকে তাচুক দেখুৱাই আছিলোঁ চুই পিনে। তাৰপাছত তাতেও চাহ তাহ একাপ খালোঁ। চাহখিনি খাই বৰমা বৰ্তা সকলোকে বিহু বুলি মাত দি মেলি আমি মানে মাৰ ঘৰৰ পৰা বিদায় ল'লোঁ। একেবাৰে সন্ধিয়াই হ'ল বাৰু, 5টা 5:30 মানত মাৰ ঘৰৰ পৰা আহিলোঁ। এনেকৈ আমাৰ ৰঙালী বিহুটিৰ পৰা পাৰ কৰিলোঁ আৰু আপোনালোকেও নিশ্চয় ভালে ভালে পাৰ হ'ল নহয়।